টংলা আঞ্চলিক বঞ্চৰ সেক্ৰেটাৰী ৰুবুঙে আহি কিনে মই টংলা কলেজ GSI মোক মাৰিছে তো সি বহুত ভুল হৈছে মই ইয়াৰ কাৰণে কৈছোঁ আজিৰ ভিতৰত এই ৰুবুংবোৰক আজি প্ৰশাসনে আজিৰ ভিতৰত তাক এৰেষ্ট কৰিব লাগিব হিমন্ত ৰাভা মুৰ্দাবাদ 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 হিমন্ত ৰাভা মুৰ্দাবাদ 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 হিমন্ত ৰাভা মুৰ্দাবাদ 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 হিমন্ত ৰাভা গো বেক গো বেক গো বেক হিমন্ত ৰাভা গো বেক গো বেক গো বেক we want to go back go back আজি আমাৰ টংলা মহাবিদ্যালয়ৰ নিৰ্বাচন ইলেকশ্যন দিছিল কিন্তু এই ইলেকশ্যনটো একো সিস্টেমেটিক যোৱা নাই সব 2 নম্বৰে কাম হৈছে ইয়াৰ কাৰণে আমি ইলেকশ্যন কমিশনাৰ আমাৰ ৰিটাৰ্নিং অফিচাৰ তেওঁলোকক মই ডাইৰেক্ট কৈছোঁ এইটো ৰিট চেকিং হ'ব লাগিব আৰু আজিৰ ভিতৰত আৰু আজি আমি প্ৰিন্সিপাল লগত বা কলেজৰ যিখিনি ৰিটাৰ্নিং অফিচাৰ ইলেকশ্যন কমিশনাৰ তেওঁলোকৰ লগত আমি আলোচনা কৰি আছিলোঁ এই সময়তে টংলা আঞ্চলিক বঞ্চৰ সেক্ৰেটাৰী ৰুবুঙে আহি কিনে মই টংলা কলেজ GSI মোক মাৰিছে তো সি বহুত ভুল হৈছে মই ইয়াৰ কাৰণে কৈছোঁ আজিৰ ভিতৰত এই ৰুবুংবোৰক আজি প্ৰশাসনে আজিৰ ভিতৰত তাক এৰেষ্ট কৰিব লাগিব আৰু আমি কৈছোঁ অতি সোনকালে আমাক আজিৰ ভিতৰত ৰিট চেকিং কৰিব লাগিব আৰু আমাক ন্যায় লাগিব আৰু ৰিট চেকিঙত যদি ৰিটাৰ্নিং অফিচাৰ বা ইলেকশ্যন কমিশনাৰ যদি ভুল ওলাই যায় তেওঁলোকক সাসপেন্ড কৰিব লাগিব আপোনালোকে যেহেতু মানে যেহেতু প্ৰশাসনে এৰেষ্ট কৰিব লাগে আপোনালোকে FIR দিছে নেকি থানাত আমি FIR দিম নিশ্চয় তেওঁক আৰু FIR দিয়াৰ পিছত তেওঁক এৰেষ্ট কৰিব লাগিব আৰু যদি ইলেকশ্যনত ডুপ্লিকেট হৈছে 2 নম্বৰে হৈছে ৰি ইলেকশ্যন হ'ব লাগিব টংলা কলেজত বৰ্তমান ৰিজাল্ট ৰিজাল্টটো ওলাই গ'ল বৰ্তমান কিন্তু যিখিনি ৰিজাল্ট হৈছে সব 2 নম্বৰ বুলি মই কোন ডাইৰেক্ট কৈছোঁ কিবা ক'বা আজিৰ স্যাৰ আজিৰ দিনত ক'বলৈ কি আছে আমি দেখা পাওঁ ইনডাইৰেক্টলি উলিও ডাইৰেক্টলি উলিও আমি দেখা পাইছোঁ কি ৰিটাৰ্নিং অফিচাৰে যেনেকুৱা চিষ্টেমত কৰিছে এইটো চিষ্টেমটো হ'ব নালাগিছিল কিয়নো মই ডাইৰেক্টলি মই ক'বলৈ বিচাৰোঁ আজি ইলেকশ্যন আছে যোৱাকালি আই কাৰ্ড আপডেট আৰু লগতে এডমিশ্যন ৰিচিপ্টৰ কথাটো উল্লেখ কৰিছে যিহেতু এডমিশ্যন ৰিচিপ্টটো লগা আছে এই এডমিশ্যন ৰিচিপ্টটো যোৱাকালি আজি ইলেকশ্যন আছে যোৱাকালি কিয় দিছে এইটোতো ইম্পচিবল কি ফৰ্মুলা এইটো ৰিটাৰ্নিং অফিচাৰ সাসপেন্ড হ'ব লাগে আৰু আমাৰ যি ইলেকশ্যনৰ যদি আমাৰ যোনটো ৰিজাল্টটো যদি ভাল ওলায় এইটো প্ৰফেচাৰৰ পৰা সাসপেন্ড ৰিজাইন হ'ব লাগে এইটো আমাৰ এইটো দাবী আৰু আমাৰ যিখিনি ইলেকশ্যন এই GSৰ ইলেকশ্যনটো আমাৰ বাই ইলেকশ্যন হ'ব লাগিবই আৰু সিস্টেমেটিক হ'ব লাগিব दोनों जा टंला कलेज नि विषय कुतिनि सिस्टम बे मोनसेबो सिस्टेमेटिक जायाखै दोनों हेमंत राभा रिटार्निंग अफिसारा दोनों बेखौ सिस्टेमेटिक लाङाखै दोनों नोटिस नि उनाव माबा मोनसे गुबुन मोनसे नोटिस दिउना होगासिनो दोनों जों इउनियन बडी नाथाय जेब्ला इलेक्शननि नोटिस ओंखारगोन बे समाव जोंखौ We want justice! 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 We want justice! Justice!